everyone, welcome back to another vlog. আশা কৰিছো সকলো ভালে আছে আৰু আজি মই যাব লৈছে দেৰগাঁও আৰু মোৰ লগত আহিছে চাণক্য বিয়া প্ৰায়ভাগে চাগে চিনি পাইছে আৰু মই আজি দেৰগাঁৱৰ মানে জেগা এডোখৰলৈ গৈ আছো বলক আপোনালোককো দেখাম মই কলৈ গৈ আছো মই পালোহি একচুয়ালি মই থাৰ্ড গেট আহিছো দেৰগাঁৱৰ মোৰ কাৰণ এনসিসিৰ বস্তু লবলৈ আছে মই এনসিসিৰ বস্তুখিনি লৈ ললো এজু জোতা এফালে টুপি আছে বেল আছে এটো খুখুৰি লগোৱা এনেকে বস্তুখিনি ইয়াত সব বস্তু পাই যাব এনসিসি আৰু এডাল পেটি মই এটা বস্তু ললো আৰু ফলে দাদাই আৰ্মি নিচিনা স্পৰ্টিং চাই আছে আৰু এয়া মোৰ গোটে বস্তুখিনি হৈ গ'ল লৈ এখন তেওঁলোকৰ কাৰ্ড দিছে টোটেল 1600 টকা হ'ল আৰু এটা বতৰটো বেয়া কৰিছে কাৰণে আমি সোনকালে ঘৰলৈ যাওঁ আৰু ঘৰত গৈ বস্তুখিনি দেখাই আছো আমি ঘৰ আহি পালোহি আৰু এইখিনি বস্তুখিনি উলিয়াইছো ৰব দেখাইছো নহয় এটো এটা স্পৰ্টিং এটো আৰু এডাল বেল এডাল এনসিসি আছে কৈ থৈ দিও তাৰছত আৰু এইগিটা এডাল হুসেল ইয়াৰ লগত হুসেলটাও আছে এটো আৰু এটা সাইড বেস এনসিসি লিখা আছে ইয়াত পিং আছে এনেকে সাইডত মাৰিবলে তাৰ পিছত আৰু এটো এটা পাখি আৰু বেসটো এটা টুপিত জুনটো লগাই মানে এটো আৰু এটো টুপিটো এটো নেকি আৰু আছে জোতাজোৰ আৰু এজোৰ আছে জোতাজোৰ এনেকুৱা এজোৰ মোৰ আছে অৱশ্যে কিন্তু নতুন এজোৰ আনিছো আকৌ এজোৰ লেডাৰৰ হয় ভাল ব্ৰেণ্ডৰ আৰু বস্তুখিনি সম্পূৰ্ণকৈ এইখিনি ইয়াত 1600 টকা হৈছে আৰু ইনফৰ্মটো মোৰ কলেজৰ পৰাই চিলালো 450 ললে হঠাতে এটি উন্মাদনা মোৰ আজি মই বনাব লৈছো পায়স আৰু পায়সত দিবলে এয়া হৈছে চাউল মোৰ এয়া হাতৰ মুঠিৰে 3 মুঠি লৈছো আৰু এয়া হৈছে গাখীৰখিনি আধা লিটাৰ আছে আৰু লগতে বাদাম আছে এয়া আলমণ্ডছ আছে এইখিনি আলমণ্ডছ আৰু এইখিনি ধুই থৈছো কিসমিস এতিয়া এফালে কেৰাহীটো পাতি লও প্ৰথমতে আৰু 3টা মান মই এয়া ইলাচি লৈছো আৰু লগতে অলপ এটো ঘিটো আৰু এফালে কেৰাহীখন এফালে গেছটো পাতিলো এটা কেৰাহীখন অকমান গৰম হ'বলৈ দিও তাৰ এফালে এটা কেৰাহী গৰম হৈ গল আৰু ইয়াত অকমান দিম ঘি ইমানখিনি হৈ যাব এইখিনি গৰম হলে এতিয়া ইয়াতে গাখীৰখিনি দি দিম এটা গৰম হলে ইয়াতে গাখীৰখিনি দি দিম
অকমান গাখীৰ থৈ দিছো পাছত দি দিম গাখীৰখিনি উতলে মানে মই এই বাদামখিনি বাকলিখিনি অতাই লম আৰু লগতে আলমণ্ডছখিনিও খিনি উতলিলে এতিয়া ইয়াতে দিম এই বাদামখিনি আৰু লগতে আলমণ্ডছখিনি আৰু ইলাচি গিটা আৰু তেজপাতখিলা দি দিম আৰু লগতে দি দিম কিচমিচখিনি এইখিনি এয়া অলপ উতলিবলৈ দিম এইখিনি 5 মিনিট মান সময় উতলিলে আৰু ইয়াতে এতিয়া চাউলখিনি দি দিম এয়া এতিয়া এইখিনি উতলিবলৈ দিম গেছটো লো ফ্লেমত থৈছো ইনি এটা ধুনীয়াকৈ উতলি আছে অকমান লৰাই দিও নহবা চাউলখিনি লাগি যাবও পাৰে তলত লাহে লাহে লৰাই থাকিলেও হ'ব মাজে মাজে এইখিনি ধুনীয়াকৈ এটা উতলি আছে সিজিছেগে আৰু মই এয়া কণ জহা চাউল লৈছো বেছি দেৰি নাই আৰু হ'বই আৰু অকমান উতলিবলৈ দিও 10 মিনিট মান সময় এইখিনি আমাৰ হৈছেগে আৰু ইয়াত এটা দিম চেনি এয়া ইমানটো হলে চেনিটো দি দিব লাগিব এই চেনিটো যিমান মিঠা খায় সিমান ল'ব আমি ইমান মিঠা ভাল নাপাওঁ সেইকাৰণে অকমান কমকৈ দিছো চেনি দি পেলাই ভালকৈ লৰাই দিম আৰু মই ইয়াত দিম অলপ ডাবৰ হানি ইয়া বেছি নিদো হৈ যাব ইয়াত দি দিছো এতিয়া এইখিনি ভালকৈ লৰাই দিম এইখিনি হৈ গ'ল নমাব আৰু মই যিখিনি এক্সট্ৰাকৈ গাখীৰ থৈ দিছিলোঁ সেইখিনি দি দিম এতিয়া ইয়াৰ ওপৰতে আমাৰ পায়স এটা ৰেডি হৈ গ'ল আৰু গেছটো এতিয়া অফ কৰি দিম আৰু গেছটো অফ কৰি মই ইয়াৰ ওপৰত দিম অলপ ঘি প্ৰথমতে দিছিলোঁ এতিয়াও অলপ দি দিওঁ গোন্ধটো ধুনীয়া আহিব আৰু খাবলৈও ভাল লাগিব হৈ যাব বেছি নাই দিয়া এইখিনি এটা ঠাণ্ডা হ'লে আমি খাব পাৰিম আজি ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব বুলি আশা কৰিলো আৰু যিসকলে মোৰ ভিডিও নতুনকৈ চাই আছে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো তো আজিলৈ আহিছো বাই বাই